ফোনত কথোপকথনৰ এটা ৰেকৰ্ডিঙে খলকনি তুলিছে কাৰ্বি পাহাৰৰ ৰাজনীতিত। ঠিকাদাৰৰ পৰা 20 লাখ টকা উৎকোচ লৈ স্কুল ইউনিফৰ্ম যোগানৰ ঠিকা দিয়াৰ অভিযোগ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত ইংটিৰ বিৰুদ্ধে। উচ্চাৰিত হৈছে স্বাস্থ্য বিভাগৰ EM খনসিং ৰংপিৰ পত্নী ৰামু। কাৰ্বি আংলঙত এসপ্তাহে ভাইৰেল এটা অডিঅ' ক্লিপ। এজন ব্যৱসায়ী আৰু এজন ঠিকাদাৰৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিং ক্লিপটোৱে কাৰ্বি পাহাৰৰ ৰাজনীতিত খলকনি তুলিছে। 20 লাখ টকা উৎকোচ লৈ স্কুল ইউনিফৰ্মৰ ঠিকা। অডিঅ' ক্লিপটোত উচ্চাৰিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংটি, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত ইংটি, স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু তেওঁৰ পত্নী চিত্ৰা তেৰণপিৰ নাম। খনসিঙৰ মাইকী উস্তাদি খনসিঙে মোক দিছে হা, মানে সিটো দিবলৈ মানুহ নহয়। খনসিঙে মানে মই ললে তাৰ আপত্তি নাই কোনো হা। খনসিঙক কিমান লাগে মই কৈছো, আপোনাক কিমান লাগে পতাকো আছিলো মই দি দিম। কিন্তু মই কামটো আনিছো ওপৰৰ পৰা হা। জগত ইংলিছ এডুকেশ্যন নিয়ম এইটো চবে জানে, পতাপেও জানে, পতাপক সুধি কিনে কেতিয়াবা। জগত ইংলিছ হ'ল এডুকেশ্যন নিয়ম। ডেপুটি চেয়াৰমেন ৰিতেশ আৰু মই গৈছো জগতৰ তাত, বোলে এইবাৰ কাৰ্বি আংলঙত 11টা ব্লক 7টা ব্লক কাম আমি কৰিম। কিমান লাগে? জগতে কৈছে 22 লাখ লাগিব। পিছত ৰিতেশে কোৱাৰ কাৰণে 20 লাখত দাম হ'ল। এইটো কৰি আমি কামটো আনিলো। ঠিকাদাৰজন এইজন বাপন দাস। বহু বছৰ পূৰ্বৰে পৰাই কাৰ্বি আংলঙৰ চৰকাৰী বিদ্যালয়ত স্কুল ইউনিফৰ্ম যোগানৰ ঠিকাৰ একছত্ৰী সম্ৰাট। সমগ্ৰ কাৰ্বি আংলঙৰ 11টাকৈ শিক্ষা মণ্ডলৰ সকলো চৰকাৰী স্কুলত এইবাৰো ইউনিফৰ্ম যোগানৰ ঠিকা পালে বাপন দাসে। ফোনত ব্যৱসায়ী বন্ধুক বাপন দাসে কৈছে কেইবা কোটি টকীয়া ঠিকা নিজৰ হাতলৈ আনিবলৈ পৰিষদৰ উপাধ্যক্ষৰ জৰিয়তে শিক্ষা বিভাগৰ EM জগত ইংটিক 20 লাখ টকা উৎকোচ দিবলগীয়া হৈছিল। ইপিনে আকৌ হাওৰাঘাট ব্লকত এই স্কুল ইউনিফৰ্ম যোগানৰ ঠিকা নিজৰ মানুহক দিয়াবলৈ উঠি পৰি লাগিছিল হেনো স্বাস্থ্য বিভাগৰ EM খনসিং ৰংপিৰ পত্নী চিত্ৰা তেৰণপিয়ে। জগতে আমাক দুবাৰ ঘূৰাইছে, মোক আৰু পতাপত সুধি কিনে পতাপত দুবাৰ গৈছো, দুবাৰ ঘূৰাইছে। নাই মানে ৰেছপন্স দিয়া নাই কথাটো। ডাইৰেক্ট মই ডেপুটি তাত গৈছো, পতাপক লগত লৈ গৈছো। মই আৰু ডেপুটি গৈ পেলাই কামটো আনিলো। আনাৰ পিছত এতিয়া কি হৈছে, নন্দু চন্দু কিছুমান ল'ৰা আছে ইয়াৰ সমষ্টি, ইয়াতে আমাৰ আধাৰত কি কৰিছে, বাইদেউক যে আমাৰ খনসিং মিছেছক লৈ হাওৰাঘাট সমষ্টি বেলেগ সমষ্টিটো কৰিব নোৱাৰে, হাওৰাঘাট সমষ্টিটো খেলি মেলি কৰি দিছে। হাওৰাঘাট সমষ্টিটো স্কুলত গৈ কয় নাই এইটো নহব, এইটো আমি কৰিম। স্কুলে খনসিঙৰ মাইকীয়ে মাষ্টৰবিলাকক ফোন কৰি আছে যে ইমান বেয়া কাম কৰিছে না, মই ক'লো নহয়। এই অডিঅ' ভাইৰেল হোৱাৰ পিছতেই স্কুল ইউনিফৰ্ম যোগানৰ ঠিকাত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জিলাখনৰ দল সংগঠন। কাৰ্বি আংলঙত চুকে কোণে আমি ভিজিট কৰিছোঁ। ঠায়ে ঠায়ে ভিজিট কৰাৰ পিছত আমি বিভিন্ন LP স্কুলত ভিজিট কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে এই LP স্কুলত তেনেকুৱা যে আন্তঃগাঁথনি যেনেকৈ উন্নয়ন হ'ব লাগে তাত আন্তঃগাঁথনি উন্নয়ন হোৱা দেখিবলৈ পোৱা নাই। য'ত নেকি ডেস্ক নাই, বেঞ্চ নাই, ব্লেকবোৰ্ড নাই, বাউণ্ডাৰী ৱাল নাই। আৰু ইতিমধ্যে এটা গোপন তথ্য দি আমি গম পাইছোঁ যে এই যি ইউনিফৰ্ম LP স্কুলৰ যিটো ল'ৰা ছোৱালীও ইউনিফৰ্ম বিলোৱাৰ নামত বা যিটো মানে ডিষ্ট্ৰিবিউশ্যন নামত কিছু কেলেংকাৰী বা কিছু কমিশ্যন ৰাজ চলি থকা বুলি আমি গম পাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে BJP চৰকাৰে যিটো মানে দুৰ্নীতি মুক্ত কথা কৈ আছে, জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যনৰ কথা কৈছে, এইটো সম্পূৰ্ণ এটা মানে বিপৰীত ছবি। ইপিনে ভাইৰেল অডিঅ'ৰ কথা অস্বীকাৰ কৰি ক্ষমা বিচাৰিছে ঠিকাদাৰ বাপন দাসে। এটা অডিঅ' ভাইৰেল হৈছে, মোৰ অডিঅ' বোলে কিবা মই বোলে আমাৰ জগত ছাৰৰ বিষয়ে, ডেপুটি চেয়াৰমেন ছাৰৰ বিষয়ে আৰু আমাৰ মন্ত্ৰী ছাৰৰ বিষয়ে আৰু বাইদেউৰ বিষয়ে কিবা গালি গালাজ কৰিছোঁ বুলি। এইটো মই গালি গালাজ কৰাও নাই, এইটো মই একো কৰা নাই। যদি নক্ষাত কৰিছোঁ, এইটো মোৰ বিষয়ে গভীৰ ষড়যন্ত্ৰ চলিছে দুষ্ট চক্ৰৰ। তাত এজাহাৰ এখন দিয়া আছে, আইনে এইটোৰ সঠিক তদন্ত কৰিব। আৰু মই জনপ্ৰতিনিধিৰ ওচৰত কিবা যদি কৈছোঁ, যদি মোৰ যদি কিবা ভুল হৈছে মোক মাফ কৰিব। কিন্তু এই ব্যৱসায়ী আৰু ঠিকাদাৰৰ কথোপকথনৰ এই অডিঅ' ক্লিপে স্বাভাৱিকতে আকৌ এবাৰ পোহৰলৈ আনিলে কাৰ্বি আংলঙত ঠিকা আবণ্টনৰ নামত চলি থকা বজাৰখনৰ কথা। হাওৰাঘাটৰ পৰা ৰূপক দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। আপুনি ঘৰৰ পৰা ইমান কাম কৰিছে, তেন্তে অকল ইয়াৰে আপোনাৰ কেনেকৈ কাম চলিব? সেয়েহে প্ৰ' লাইট ভিটামিন C আৰু ইলেক্ট্ৰলাইটছৰ সৈতে যি দিয়ে এনাৰ্জি সুদূৰলৈকে যাব।